আমাৰ যেহেতু যোৱা চৰকাৰৰ দিনতে এখন আইন হৈছিল যে শিক্ষকসকলৰ পোষ্টিং তেওঁলোকৰ বদলীকৰণ এটা অনলাইন পৰ্টেলৰ যোগেদি হ'ব। সেই পৰ্টেলটো আজি আমাৰ মুকলি হৈছে। আজিৰ পৰা শিক্ষকসকলে তাত তেওঁলোকে পঞ্জীয়ন কৰিব। তেওঁলোকে নিজৰ ফোন নম্বৰ ব্যৱহাৰ কৰি পেলাই তেওঁলোকে এটা একাউণ্ট খুলিব আৰু আজিৰ পৰা 10 ডিচেম্বৰলৈকে একাউণ্ট খোলাৰ কাৰণে বা পঞ্জীয়ন কৰাৰ কাৰণে পৰ্টেলটো মুকলি থাকিব। 10 ডিচেম্বৰৰ পাছত আমাৰ ট্ৰেন্সফাৰ মডিউলটো এক্টিভেট হ'ব। তেওঁলোকে তাত আবেদন কৰিব পাৰিব। আবেদন বিভিন্ন গ্ৰাউণ্ড আইনখনত আছে যে মিউচুৱেল ট্ৰেন্সফাৰ কাৰোবাৰ স্বাস্থ্যজনিত কাৰণত মানে বিশেষ পৰিস্থিতিৰ কাৰণে আৰু যিখিনি এইবিলাক বিশেষকৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট মানে আন্তঃজিলা বদলীকৰণৰ কাৰণে আৰু যিখিনি জিলাৰ ভিতৰতে আমি অদল বদল কৰিব লাগে, ৰেচনেলাইজেশ্যন কৰিব লাগে, তাত শিক্ষকসকলেও আবেদন কৰিব পাৰিব আৰু আমি ডিপাৰ্টমেণ্টো স্বমত আমি PTRটো মেইনটেইন কৰাৰ কাৰণে জিলাখনৰ ভিতৰতে অদল বদল কৰাৰ কাৰণে আমাৰ সঞ্চালকালয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। পৰ্টেলৰ জৰিয়তে অৰ্ডাৰবিলাক হ'ব। কোনো ফাইল আৰু নহয়, কোনেও কাহিলীপাৰালৈ আহিব নালাগে। ইয়াত আৰু ফাইল প্ৰচেছ নহয়, অনলাইন পৰ্টেল যোগেদি সকলোখিনি হ'ব। আমি কাহিলীপাৰালৈ মানুহ অহাটো আমি বন্ধ কৰিব বিচাৰিছোঁ। তাৰ প্ৰয়োজন নাই। মিউচুৱেলো কৰিব পাৰিব আৰু কোনোবাই ধৰি লওক এতিয়া দুজন কোনোবাই জানে যে মই নগেনে যোগেনৰ লগত মিউচুৱেল কৰিব বিচাৰিছে, কিন্তু কোনোবাই এজনে নাজানে যে তেওঁ ক'ত কৰিব। কিন্তু প্ৰথম তেওঁ একপক্ষীয়ভাৱে যদি আবেদনটো কৰি থয়, তেওঁৰ আবেদনটো বেলেগ এজনে চাব পাৰি দুইজনৰ মাজত এটা সংযোগ স্থাপন কৰি তেওঁলোকেও মিউচুৱেলটো সম্পাদন কৰিব পাৰিব। তেনেধৰণে সকলো ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰে সিদ্ধান্ত হৈছে। হয়, আমাৰ যিহেতু যোৱা চৰকাৰৰ দিনতে এখন আইন হৈছিল যে শিক্ষকসকলৰ পোষ্টিং তেওঁলোকৰ বদলীকৰণ এটা অনলাইন পৰ্টেলৰ যোগেদি হ'ব। সেই পৰ্টেলটো আজি আমাৰ মুকলি হৈছে। আজিৰ পৰা শিক্ষকসকলে তাত তেওঁলোকে পঞ্জীয়ন কৰিব। তেওঁলোকে নিজৰ ফোন নম্বৰ ব্যৱহাৰ কৰি পেলাই তেওঁলোকে এটা একাউণ্ট খুলিব আৰু আজিৰ পৰা 10 ডিচেম্বৰলৈকে একাউণ্ট খোলাৰ কাৰণে বা পঞ্জীয়ন কৰাৰ কাৰণে পৰ্টেলটো মুকলি থাকিব। 10 ডিচেম্বৰৰ পাছত আমাৰ ট্ৰেন্সফাৰ মডিউলটো এক্টিভেট হ'ব। তেওঁলোকে তাত আবেদন কৰিব পাৰিব। আবেদন বিভিন্ন গ্ৰাউণ্ড আইনখনত আছে যে মিউচুৱেল ট্ৰেন্সফাৰ কাৰোবাৰ স্বাস্থ্যজনিত কাৰণত মানে বিশেষ পৰিস্থিতিৰ কাৰণে আৰু যিখিনি এইবিলাক বিশেষকৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট মানে আন্তঃজিলা বদলীকৰণৰ কাৰণে আৰু যিখিনি জিলাৰ ভিতৰতে আমি অদল বদল কৰিব লাগে, ৰেচনেলাইজেশ্যন কৰিব লাগে, তাত শিক্ষকসকলেও আবেদন কৰিব পাৰিব আৰু আমি ডিপাৰ্টমেণ্টো স্বমত আমি PTRটো মেইনটেইন কৰাৰ কাৰণে জিলাখনৰ ভিতৰতে অদল বদল কৰাৰ কাৰণে আমাৰ সঞ্চালকালয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। পৰ্টেলৰ জৰিয়তে অৰ্ডাৰবিলাক হ'ব। কোনো ফাইল আৰু নহয়, কোনেও কাহিলীপাৰালৈ আহিব নালাগে।